নমস্কাৰ ফ্ৰেণ্ডসকল, ববিতাৰ পৃথিৱীত খন্তেকলৈ আপোনালোকক স্বাগতম। আজি মই এটা চিম্পল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আচলতে ৰঙালাও ঠাৰি আগ সকলোৱে খায়। এইটো হৈছে সৰিয়হৰ গুড়া, অকণমান সৰিয়হ পিছা আছিলে, 1 চামুচ 1.5 চামুচমান হ'ব। এইখিনি মই ৰঙালাওখিনি আচলতে মই নহয়, মোৰ শহুৰ দেউতাই কাটি দিছিলে, কাটি থোৱা আছে। আৰু মই দুফুটা নহৰু লৈছোঁ, নহৰু থেতিলে আৰু পাঁচফোৰণ। এইখিনি চিম্পল হয় একদম, তথাপিও শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। নহৰু পাঁচফোৰণটো তেনেকৈ দিলোঁ। গোন্ধটো ধুনীয়া হয় নহৰু তেল মাৰিলে। এটা শুকান জলকীয়া এড কৰি দিলোঁ মই। আৰু এইখিনি হৈছিলে কুটি থোৱা ৰঙালাও। আচলতে কিছুমান বস্তুত তেলত হালধিটো দিলেও ভাল লাগে আৰু কিছুমান বস্তুত পিছত দিলেও হয়। ইয়াতে মই নিমখ, হালধিটো দি দিছোঁ। নিমখটো অকণমান বেছিকৈ দিছোঁ বাৰু। মই লৰালোঁ। আচলতে অকণমান ভাজিব লাগিব, ভাজাৰ পিছতে মই সৰিয়হ 1 চামুচ দিম। এনেকৈ চিম্পুলকৈ ভাজিছোঁ। সিজি অলৰেডি, মই মাজতে এবাৰ লৰালোঁ বাৰু। এইটো চব হৈ গৈছে, সৰিয়হটো দেখা গৈছে। এতিয়া মই খুব ধুনীয়াকৈ বাতি এটাত উঠাম। ৰেডি ৰঙালাও আগৰ চব্জি হয়। আচলতে সৰিয়হটো ওলাই গৈছে ধুনীয়াকৈ, আৰু খালেহে ক'ব পাৰিম কেনেকুৱা হৈছে। বাকী দেখিবলৈতো ঠিক ঠাকেই আছে। থেংক ইউ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়া মোৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল।